ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু কি খবৰ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই, তাৰ কাৰণ কিছুমান আছে, মই সেইখিনি পিছত ক'ম। আৰু ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। আৰু এতিয়া ৰাতিপুৱা এতিয়া বাজিছে আপোনাৰ 6:30 হৈছে। আৰু ৰাতিপুৱা বৰষুণ দি আছে। আৰু মই আজি ক'ত কি কৰোঁ কি নকৰোঁ মই গোটেইখিনি দেখাই যাম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, চাই থাকক। আৰু অথনি ঘৰত আছিলোঁ, এতিয়া দেখিছে দোকান আহি পাই গ'লোহি। তো দোকানৰ অকণমান দেৰি বহি লওঁ, তাৰপিছত ওলাই যাম অকণমান এইফালে সেইফালে। পৰিৱেশটো চব পুৰা ঠাণ্ডা হৈ আছে, দেখিছে পুৰা ঠাণ্ডা। কাৰণ অকণমান আগত দিছিলে বৰষুণ। বতৰটো দেখিছে কেনেকুৱা হৈ আছে আপোনালোকে, পুৰা ডাৱৰীয়া ডাৱৰীয়া। আৰু ইয়াৰ নাম লক্ষীন্দৰ। আজিকালি দোকানত থাকে, এইফালে চাইডে এবাৰ থাকে আজিকালি। আপোনালোকে কেতিয়াবা আহিলে ইয়াক লগ পাব। আজিকালি থাকে দোকানত, কাৰণ মই এইফালে ঘূৰি ফুৰিবলগীয়া হয় সেইটো কাৰণে। আৰু বহে। বাকী দোকানটোত বহি কেনেকুৱা লাগিছে? ভাল লাগিছে। তো ইয়াত আহিলে আপোনালোকে ইয়াক লগ পাব। আৰু এইটো আগফালে পৰিৱেশটো। আৰু এতিয়া মই এটা জেগাত যাম, আৰু আপোনালোকক দেখাই থাকিম। আৰু থাকে ইয়াৰ লগত আৰু এটা খাতাৰনাক পাৰ্টনাৰ এটা থাকে। পাৰ্টনাৰটো এতিয়া শুই আছে। এইটো এইটো পাৰ্টনাৰটো। তো ভিডিঅ'টো চাই থাকক আজি আগলৈ। তো দোকানৰ পৰা ওলাই আহিলোঁ। এতিয়া মই কৈছিলোঁ এইফালে যাম বুলি গাড়ী লৈ। তো দেখিছে গাড়ীখন বহুত দিনৰ পিছত দেখি পাইছে চাগে আপোনালোকে। আৰু ৰাস্তাটো দেখিছে কিমান বেয়া, অফৰোড হৈ আছে মানে এতিয়া। আৰু অকলে অকলে গাড়ীত কোনো নাই, দেখিছে। আৰু বৰষুণ দি আছে অকণমান অকণমান। আৰু আপোনালোকে ভাবিছিলে চাগে যে বহুত দিন ভিডিঅ' দিয়া নাই, কাৰণ কিছুমান অসুবিধা হৈ আছিলে, সেইটো কাৰণে দিয়া নাই। আৰু ভাবিছোঁ আজিৰ পৰা আকৌ দিম ভিডিঅ', যদি আপোনালোকে ছাপোৰ্ট কৰে। আৰু যদি নতুন নতুন ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব মোক, তলত কমেণ্ট কৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক জনাব। আৰু আগফালৰ ৰাস্তাটো এইটো চাওক, এতিয়া চাব কেনেকৈ উঠাম এইখিনিত। এতিয়া মানে পূৰা অফৰোড হৈ যাব ইয়াত, পূৰা পিছল মানে এইখিনি। এতিয়া মই যাম এইফালে, ইয়াত বহুত পিছল, এইখিনি উঠিব নাই এতিয়া। দেখিছে পূৰা বোকা মাটি এইখিনি। উঠি গ'ল। এতিয়া অলপ ফালনটো দিয়া যাব। ফালন মানে কি, ৰাস্তাটো ভিৰি আছে, ডাৱৰীয়া বতৰ যিহেতু। ডাৱৰীয়া বতৰত গাড়ী বাইক অকণমান লাহে লাহে চলাব লাগে মানুহে। আৰু এইবোৰ দেখিছে স্কুলবোৰ ছুটি দিছে, স্কুল বাছ আহিছে এইফালে। ছাইড দি লওঁ, কাৰণ ডাঙৰ গাড়ী হয়, ছাইডটোতো দিব লাগিবই। তো এতিয়া যাব। ইয়াতকৈ বেছি চলাব নালাগে বৰষুণ দিনত। যদি খালী ৰাস্তা পায় তেতিয়ালৈকে তেতিয়া যাব লাগে, সেনেকুৱা ৰাস্তাত যাব নালাগে। তো লাহে লাহে যাওঁ। দেখিছে এইবোৰ কুকুৰ চকুৰবোৰ ছাইড নিদিয়ে এইবোৰ। আৰু আমিতো গাড়ীৰ ভিতৰত ঘূৰি ফুৰিছোঁ, এইবোৰ মানুহে চব কিমান কষ্ট কৰি আছে, ছাতি লৈ লৈ পাত তুলিবলগীয়া হৈছে। এতিয়া পামগৈ গুইজান মেইন টাউন।
তো এতিয়া ভিডিঅ' নকৰোঁ কাৰণ টাউনখন ভিৰ হয় অকণমান আজিকালি, তো অকণমান বৰষুণ বতৰ দিগদাৰ হয়। তো ঘৰ পাই লওঁগৈ, তাৰপিছত মই দেখাই আছোঁ আপোনালোকক। আৰু গাড়ীখন এবাৰ চাই লওক ভিতৰৰ পৰাই, দেখিছেই। আৰু বাহিৰত মানে বহুত লেতেৰা হৈ আছে, ধোৱাবলৈ টাইম নাই পোৱা। তো ভিডিঅ'টো আগলৈ চাই থাকক, মই বনাই যাম আজি। আৰু এইটো কি গৈছিলোঁ অফ ৰোড কৰি অৱস্থা কি হৈ গ'ল, আৰু ইয়াত চলাই দিয়া হ'ল। তাৰপৰা এতিয়া ধুই থকা হৈছে চব পূৰা নেচাৰেল পানী ইয়াৰ পৰা লোৱা হৈছে, নলাটোৰ পৰা চফা পানী, তো পূৰা চফা পানী। তো ইয়াৰ পৰা পূৰা চফা কৰি থকা হৈছে। তই চকাকেইটা ঘঁহিব আছ, চকাকেইটা ঘঁহিব আছ, বডিটো হৈ গ'ল ন, হৈ গ'ল। তো দেখিছে পূৰা হৈ গ'ল। আৰু সি চফা কৰি আছে, ময়ো কৰিলোঁ, নামিলোঁ। কিমান চফা পানী চব। চফা পানী দেখিছে, কিমান চফা পানী। গাড়ী এখন ওপৰত ধুই থকা হৈছে, পৰিৱেশ চক। আপোনালোকে দেখিলে অথনি গাড়ীখন ধুবলৈ নিছিলোঁ, গাড়ীখন ধোৱা হৈ গ'ল। আৰু এতিয়া ঘৰত থৈ আহিলোঁ। আকৌ ৰাতিপুৱাৰ নিচিনাকৈ আকৌ দোকানত বহিছোঁ অলপ। এতিয়া গধূলি, এইটো বাহিৰটো আগফালটো চাই লওক। আৰু বৰষুণ পৰি আছে অলপ অলপ, দেখিছে চাগে, একদম অলপ অলপকৈ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাই দিব। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি এখন নতুনকৈ আছে, ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু আজিৰ পৰা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।